মানে এইটো ফাজ আৰু তিন কোৱাৰ্টাৰ আছে আৰু ৰাতিপুৱা আহি পালোঁ পানাত মানে কুঁৱাৰীত আৰু না যি মানে পাথৰৰ কোৱালিটি দেখাম আৰু 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কৈ দিম বুজাই দিম কেনেকুৱা কিমান টকা লয় কিমান কুঁৱাৰীৰ পৰা লৈ যায় কিমান আৰু ড্ৰাইভাৰবিলাকে লৈ যায় সেইফালে কিমান টকাত বিক্ৰী কৰে এইবিলাক মানে সকলোখিনি ক'ম আৰু এই যে মই ভাষা কৈ আছোঁ এইটো কিন্তু বহুত মানুহে কিবা কৈ আছে কাৰণ কিবা মানে বেয়া কোৱা নাই আৰু যিহেতু মোৰ ভাষাটো অসমীয়াও নহয় গাঁৱলীয়াও নহয় এনেকুৱা মানে মই মানে গাঁৱত থাকোঁ আৰু না সেইকাৰণে মইতো টাউন চহৰত নাথাকোঁ সেইকাৰণে অসমীয়াটো ইমান স্পষ্ট মানে জিভাত নুঘূৰে আৰু তথাপিও মই আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু মোৰ ঘৰুৱা ভাষা মই বুজি নাপায় সেইকাৰণে মই ভাবোঁ যে অলপ চলপ যিমান পাৰোঁ সিমান মানে ভালকৈ বুজাই দিব খুজিছোঁ সেইকাৰণে আৰু একচুৱেলি সকলোৰে নিজৰ এটা ভাষা থাকে এটা ডিষ্ট্ৰিক্টত কিমান অঞ্চল থাকে আৰু এই অঞ্চলত কিমান গাঁও থাকে এনেকুৱাই আৰু মই এজন গাঁৱৰে মানুহ হয় সেইকাৰণে ইমান ভালকৈ মানে অসমীয়া লিখিত ভাষাটো ইমান স্পষ্ট হিচাপে ক'ব নোৱাৰোঁ আৰু না যদি মোৰ ভাষাত ক'ৰবাত কিবা ভুল হৈ থাকে তেনেহ'লে জনাই দিবি মই ক্লিয়াৰ কৰি দিম আৰু না তেনেহ'লে চাই থাকক ভিডিঅ'টো মই দেখাই আছোঁ ভালকৈ আপোনালোকক মানে ভালকৈ বুজাই দি আছোঁ আৰু না এইফালে সূৰ্য দেৱতা ওলাইছে আৰু কেমেৰাত মানে ইমান স্পষ্ট দেখা নাযায় আৰু অলপ দেখা যায় সেইফালে দি মানে গৈ আছোঁ এইবিলাক কাজু বাদামৰ গাছ A few moments later. আমাৰ সঞ্জিত মাটি টানিব আৰু না মাটি মানে চাফা কৰিব আৰু হাই গো একবাৰ আছে এই যে আমার আধা গেদের মেশিন নেই স্পিড লাগাও পাওয়ার টিলার কিরকম ধরে দেয় 500 কাটা পাওয়ার টিলার আর যে জিসিবি লয়ে আসিব লাগছে মেশিন A few moments later. এতিয়া আমি ভাত খাবলৈ যাম এইটো আমাৰ ভাত বনোৱা ৰুম জংঘলৰ মাজত জংঘল মানে ৰবাৰ্ট বাগান এইটো পাইপ পানী ওলোৱা আমাৰ আচ্ছা পটল এই হাত ধুব তাৰপিছত ভাত বনায় মানে ভাত বনায় আৰু না ভাত বনাই এইফালে ভৰাই ঘৰৰ ভিতৰত
থাল বাসন মাজে ওই যে আমার চেঁচি মানে ভাত রান্ধা মানসি আছে এইফালে আনি আমি খাং তাতে বসিয়া ফেন আছে ঘড়ি আছে ঘড়ি মন্দির আনছি ভাত খাবি তাহলে পানি গরম পানি মানে এতে গরম পানি চলে আর কি গরম পানি চালা বেলেগ তো ইচ্ছা ঠান্ডা পানীয় খাওয়া পাইছ সুগন খাব লাগছে আৰু কাইবা না এই আমার দাদা খাব ময়ো খাইম আজি মানে আমি পাথৰৰ কোৱালিটি কম আৰু কোৱালিটি ফাৰ্ষ্ট পাথৰ কিমান টকা আৰু ছেকেণ্ড পাথৰ কিমান টকা এইবিলাক আজি দেখাম আৰু কম আৰু তেনেহ'লে চাই থাকক মানে এইটো ফাৰ্ষ্ট আৰু এনেকুৱা খাৰা কৰি ৰাখিলে মানে এইটো ফাৰ্ষ্ট তাৰপিছত এইবিলাক ছেকেণ্ড মানে 2 নম্বৰ আৰু না 2 নম্বৰ এনেকুৱা অলপ ভাঙা থাকিলে এনেকুৱা অলপ ভাঙা থাকিলে মানে ছেকেণ্ড আৰু না এইবিলাক ছেকেণ্ড তাৰপিছত এই ফাৰ্ষ্টবিলাক মানে ভাঙা নাথাকে আৰু না অলপ ভাঙা নাথাকে অলপ থাকে আৰু এইবিলাক একো নহয় চলে এনেকুৱা মানে এইবিলাক ফাৰ্ষ্ট তাৰপিছত এতিয়া আমি চাব লাগিব 3 নম্বৰ এইটো 3 নম্বৰ মানে এইটো অলপ বেছিকৈ ভাঙিছে এইটো মানে 3 নম্বৰ আৰু না তাৰপিছত 4 নম্বৰ এইবিলাক 4 নম্বৰ আৰু না এইবিলাক মানে আধাৰ অলপ মানে যেন 3 কোৱাৰ্টাৰ আছে আৰু মানে এইটো 3 কোৱাৰ্টাৰ মানে আধাৰ অল্প বেছি আছে আৰু এইটো 3 কোৱাৰ্টাৰ আছে এইটো মানে 4 নম্বৰ আৰু এইটো না তাৰপিছত এতিয়াতো ক'লোৱে এই ফাৰ্ষ্ট কোৱালিটিৰ ফাৰ্ষ্টটোৰ দাম হ'ল মানে এতে পইচাই দিওঁ ফাৰ্ষ্টে 25 মানে 25 টকা আৰু এটা ফাৰ্ষ্টত ইয়াৰ পৰা গাড়ীত ড্ৰাইভাৰবিলাকে লৈ যায় এইটো মানে 25 টকা আৰু না তাৰপিছত 2 নম্বৰটো হ'ল এই ছেকেণ্ড 20 এই ছেকেণ্ডটো হ'ল 20 টকা আৰু না আৰু 3 নম্বৰটো হ'ল মানে 10 টকা আৰু না আৰু 4 নম্বৰটো হ'ল গাড়ী হিচাপ দাম আৰু 2000 টকা ডাঙৰ গাড়ী সৰু গাড়ী 1500 টকা লয় এতিয়া মানে আমাৰ গাড়ী লোড হ'ল এতিয়া আনলোড কৰিবলৈ যাম আৰু না এতিয়া মানে আনলোডিং কৰিবলৈ গৈ আছো আৰু না এই যে পাথৰবিলাক লোড কৰা পাথৰ আনলোডিং কৰিবলৈ গৈ আছো তেনেহ'লে চাই থাকক আপোনালোকে অলপ পিছত আনলোডিং কৰিম আমি এতিয়া মানে আমাৰ আনলোড কৰা হ'ল আৰু না 4 নম্বৰ আনলোড কৰিলোঁ 4 নম্বৰ আনলোড কৰাত মানে কোনো ফিনিচিং কৰি ৰাখিব নালাগে এনেই ৰাখিলে হৈ যায় আৰু না এনেই পেলাই দিলে হ'ল